কিনি লোৱা সম্পদ নেকি মিয়া জনগোষ্ঠী? মিয়া জনগোষ্ঠী হিমন্ত বিশ্ব শৰ্মাৰ কিনি লোৱা সম্পদ নেকি? তেওঁ কোন মিয়াক চৰ্ত দিবলৈ? মিয়াই চৰ্ত দিব হিমন্ত বিশ্ব শৰ্মাক যে যদি অসমত থাকিবলৈ হয়, যদি ৰাজনীতিত থাকিবলৈ হয়, তেনেহ'লে সাম্প্ৰদায়িকতা বন্ধ কৰক। এয়া মিয়াৰ হৈ মই চৰ্ত দিছোঁ। মিয়াক চৰ্ত দিবলৈ তেওঁৰ কোনো অধিকাৰ নাই। কোন হয় তেওঁ? এনেকুৱা হৈছে, প্ৰথম কথা হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে এতিয়ালৈকে আমি কোৱা হিচাপ মতে 100 বিঘাতকৈও বেছি মাটি তেওঁ নিজৰ নামত ল'লে, 10 কোটি টকা ৰাজ সাহায্য ল'লে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে। আটাইতকৈ ডাঙৰ কথা, এতিয়া মই আপোনালোকক আজি কেইটামান নতুন কথা ক'ম। ইতিমধ্যে আগৰ সংবাদ মাধ্যমত মই কোৱা নাই, আজি নতুন কথা কেইটামান ক'ম। আপুনি যদি ভালকৈ ইনভেষ্টিগেশ্যন কৰে তেতিয়াহ'লে দেখিব যে অসমৰ যিটো এৰী ইণ্ডাষ্ট্ৰী, আপোনালোকে কথাখিনি অলপমান ফ'কাছ কৰিব, এইখিনি ফ'কাছ কৰাটো দৰকাৰ। এৰী সূতা আছিলে, আমি সকলোৱে জানো। আমাৰ ককা দেউতাহঁতে এৰী চাদৰ গাত লৈছিলে, আপোনালোকৰ ককা দেউতাহঁতেও চাগে লৈছিলে এৰী চাদৰ। এৰী হ'ল অসমৰ সম্পদ এটা। এই এৰী ইণ্ডাষ্ট্ৰীটো এতিয়া কিন্তু মাৰোৱাৰীৰ হাতত, এৰী ইণ্ডাষ্ট্ৰীটো মাৰোৱাৰীৰ হাতত। আৰু যিটো অসমৰ শুৱালকুছিৰ পাট আৰু মুগা, সেইটো কিন্তু মাৰোৱাৰী আৰু গুজৰাটীৰ হাতত। এতিয়া হিমন্ত বিশ্ব শৰ্মায়ে বিজেপিত জইন কৰাৰ পিছৰ পৰা মিয়া মোগল, মিয়া বাল্য বিবাহ, অধিক সন্তান, বহু বিবাহ এই বুলি কৈ মিয়াই শাক পাচলিত পয়জন দিছে, মানে সাৰ বেছি কৰি পয়জন দিছে। মিয়াক চাফা কৰি দিব লাগে। কেৱল মিয়া কৈ থকাৰ আঁৰৰ কাহিনীবিলাক মই কৈ দিওঁ, শুনক। প্ৰথম কথা হ'ল অসমৰ এৰী ইণ্ডাষ্ট্ৰীটো মাৰোৱাৰীৰ হাতলৈ গ'ল। অসমৰ মুগা আৰু পাট সূতাটো মাৰোৱাৰীৰ হাতলৈ গ'ল। অসমত মেক্সিমাম মাটি কিনিছে মাৰোৱাৰী আৰু গুজৰাটীয়ে। মিয়াই মাটি ল'লে কৈ থকা হিমন্ত বিশ্বক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ, অসমত মাৰোৱাৰী আৰু গুজৰাটী সাংঘাতিক ধৰণৰ দপদপনি চলিছে। গুৱাহাটীৰ মাজমজিয়াৰ, আপুনি গুৱাহাটীৰ জনতা ভৱনৰ বেক চাইডৰ যিখিনি এৰিয়া, তাত মাৰোৱাৰী আৰু গুজৰাটীয়ে ভৰ্তি হৈ আছে। গতিকে এতিয়া মিয়াৰ ভয় দেখুৱাই মাৰোৱাৰীয়ে আমাৰ হাতৰ পৰা লৈ যোৱা বস্তুবিলাক কিন্তু হিমন্ত বিশ্বই লুকুৱাই ৰাখিছে। এতিয়া মিয়া বুলি কৈ বাংলাদেশী বুলি মিছা অপবাদ দি মাৰোৱাৰী আৰু গুজৰাটী ব্যৱসায়ীয়ে যিখিনি আমাৰ ওপৰত আগ্ৰাসন চলাইছে সেই কথাবিলাক লুকুৱাই ৰাখিছে। এই কথাবিলাক লুকুৱাই ৰাখিবৰ কাৰণে মোৰ মাটি মোৰ দেশ। আৰে আমি অসমীয়া, অসম আমাৰ জন্মভূমি। অসমত আমাৰ বোপাক ককা মৰি গৈছে। এতিয়া হিমন্ত বিশ্বই ক'ব নেকি যে এইখন মোৰ মাটি, এয়া মোৰ দেশ? হিমন্ত বিশ্বই ক'ব নেকি? আমাৰ ইয়াত পিৰি মৰি গৈছে, আমাৰ ককা দেউতা আজু ককা মৰি গৈছে ইয়াত। এতিয়া হিমন্তই শিকাব নেকি আমাক যে এইখন আমাৰ দেশ আৰু এয়া আমাৰ মাটি? আমি হিমন্তৰ পৰা শিক্ষা ল'বলৈ আছে নেকি? এইবিলাক চব অসমৰ জ্বলন্ত সমস্যাবিলাক লুকুৱাই ৰখাৰ উপায়। আৰু চাব, আৰু কথা আছে, ৰ'ব। স্কুলবিলাক হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰি পেলাব। কেনেকৈ পেলাব মই কৈ দিওঁ, শুনক। স্কুলৰ ল'ৰা ছোৱালীক এতিয়া মোৰ মাটি মোৰ দেশ বুলি কলহ এটা দি প্ৰচেছন কৰাইছে। স্কুলৰ সৰু সৰু বাচ্চাবিলাকৰ কাম কি? পঢ়া নে মোৰ মাটি মোৰ দেশ বুলি কলহ লৈ ঘূৰি ফুৰা? যদি পঢ়িব নোৱাৰে টকা ক'ত পাব? চাকৰি বাকৰি সংস্থাপন ক'ত পাব? সংস্থাপন নাথাকিলে, টকা নাথাকিলে মোৰ মাটি হৈ থাকিব নে মাৰোৱাৰীৰ মাটি হৈ থাকিব? মোৰ মাটি হৈ থাকিব নে গুজৰাটীৰ মাটি হৈ থাকিব? অসমীয়া স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ জীৱন হিমন্ত বিশ্ব শৰ্মাই শেষ কৰি পেলাইছে। এতিয়া আৰু অলপ দিনৰ পিছত কোনো শিক্ষকৰ চাকৰি নাথাকিব। তাৰ কাৰণটো কি শুনক। অসমীয়া স্কুলৰ ল'ৰা ছোৱালীক আজি বোলে সংঘৰ্ষ দিৱস, কি সংকল্প দিৱস, কাইলৈ বোলে অহিংস দিৱস, পৰহিলে বোলে মোৰ মাটি মোৰ দেশ, এনেকৈ দুনিয়াৰ প্ৰগ্ৰেমত ব্যস্ত ৰাখিছে। শিক্ষকসকলে ইয়াৰ ফটো দিব লাগিব, চেলফি দিব লাগিব। শিক্ষকসকলক পঢ়াবলৈ দিয়া নাই। যেতিয়া ৰিজাল্ট দিব তেতিয়া কি ক'ব? তোমালোকৰ স্কুলৰ ল'ৰা ছোৱালীয়ে ফেইল কৰিলে, তোমালোকৰ ল'ৰা ছোৱালী পঢ়াব নাজানা, তোমালোকৰ কাৰণে ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব নোৱাৰিলে, গতিকে তোমালোকৰ চাকৰি নাই, স্কুল বন্ধ। এইবিলাক অসমীয়া স্কুলক বন্ধ কৰি পেলাবলৈ হিমন্ত বিশ্বই দুনিয়াৰ প্ৰগ্ৰেমবিলাক স্কুলবিলাকত দি দিছে। আৰু এইবিলাক টিচাৰে কেতিয়া ল'ৰা ছোৱালী পঢ়াব, কেতিয়া প্ৰগ্ৰেম কৰিব? হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ নামত 100 বিঘাতকৈ বেছি মাটি লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কি নাই? নিউজ চেনেলৰ পৰা আদি কৰি এণ্টাৰটেইনমেণ্ট চেনেলৰ পৰা আপোনাৰ কি নাই? মুঠতে কি নাই? বামুণী মৈদামত ইণ্ডাষ্ট্ৰী আছে। তেওঁৰ ইমানখিনি বস্তু কেতিয়া হ'ল? হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিলে বোলে আমাৰ এখন স্কুটাৰ নাছিলে, জয়ন্ত বৰুৱাৰ স্কুটাৰখন লৈ মই মোৰ ৰিণিকী ভূঞা শৰ্মাক মই শ্বিলঙলৈ সেইফালে ফুৰাবলৈ লৈ গৈছিলোঁ। তেওঁ নিজে এটা ইণ্টাৰভিউত কৈছিলে। সেই ৰিণিকী ভূঞা শৰ্মা আজি কোটি কোটি টকাৰ গৰাকী কেনেকৈ হ'ল? এইবিলাক কথা লুকুৱাই ৰাখিবলৈ এই
ৰাখিছে আমাৰ মহিলাসকলে এতিয়া অৰুণোদয় আঁচনিৰ কেইটামান টকা পাই পাহৰি গৈছে কাইলৈ তেওঁৰ নাতি নিয়েকটো ক'ত থাকিব এই কথা আমাৰ মহিলাসকলে কিছুমান মহিলাই পাহৰি গৈছে হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক এনেকুৱা কৰি পেলাইছে ইটোৰ পিছত সিটো প্ৰগ্ৰেম দি যে মিঠাতেলৰ দাম পাহৰি গৈছে এতিয়া অৰুণোদয় আঁচনি সকলো মহিলাই নাই পোৱা চাউল পায় ৰেচনৰ নামত মাত্ৰ কেইটামান চাউল পায় কেতিয়াবা 2 কেজি আটা পায় তাৰ বাদে একো নাপায় হিমন্ত বিশ্ব শৰ্মাই অসমত মৰাপাট অসমত আপোনাৰ মেটেকা আছে দীপৰ বিলত মেটেকা আছে অন্য ঠাইত মেটেকা আছে মৈৰাবাৰী এই অঞ্চলত মেটেকা আছে মেটেকাৰ কেলে এটা ইণ্ডাষ্ট্ৰি নবনায় এটা মেটেকাৰ ইণ্ডাষ্ট্ৰি বনালে অসমীয়া কিমান লৰাই চাকৰি পাব মেটেকাৰ পৰা কিমান বেগ বনাব পাৰি কাৰ্পেট বনাব পাৰি এইবিলাকত ধ্যান নাই খালি বিহা নামৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিব বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিব এইবিলাক কৰি কৰি হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোক শেষ কৰি পেলালে মিয়াৰ ভয় খুৱাই খুৱাই অসমীয়া জাতিটোক হিমন্ত বিশ্ব শৰ্মাই শেষ কৰি পেলালে নাই মোৰ মাটি মোৰ দেশ গোটেই পৃথিৱীয়ে জানে এনেকুৱা হৈছে প্ৰথম কথা হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে এতিয়ালৈকে আমি কোৱা হিচাপ মতে 100 বিঘাতকৈও বেছি মাটি তেওঁ নিজৰ নামত ল'লে 10 কোটি টকা ৰাজ সাহায্য ল'লে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে আটাইতকৈ ডাঙৰ কথা এতিয়া মই আপোনালোকক আজি কেইটামান নতুন কথা ক'ম ইতিমধ্যে আগৰ সংবাদ মাধ্যমত মই কোৱা নাই আজি নতুন কথা কেইটামান ক'ম আপুনি যদি ভালকৈ ইনভেষ্টিগেশ্যন কৰে তেতিয়াহ'লে দেখিব যে অসমৰ যিটো এৰী ইণ্ডাষ্ট্ৰি আপোনালোকে কথাখিনি অলপমান ফ'কাছ কৰিব এইখিনি ফ'কাছ কৰাটো দৰকাৰ এৰী সূতা আছিলে আমি সকলোৱে জানো আমাৰ ককা দেউতাহঁতে এৰী চাদৰ গাত লৈছিলে আপোনালোকৰ ককা দেউতাহঁতেও চাগে লৈছিলে এৰী চাদৰ এৰী হ'ল অসমৰ সম্পদ এটা এই এৰী ইণ্ডাষ্ট্ৰিটো এতিয়া কিন্তু মাৰোৱাৰীৰ হাতত এৰী ইণ্ডাষ্ট্ৰিটো মাৰোৱাৰীৰ হাতত আৰু যিটো অসমৰ শুৱালকুছিৰ পাট আৰু মুগা সেইটো কিন্তু মাৰোৱাৰী আৰু গুজৰাটীৰ হাতত এতিয়া হিমন্ত বিশ্ব শৰ্মায়ে বিজেপিত জইন কৰাৰ পিছৰ পৰা মিয়া মোগল মিয়া বাল্য বিবাহ অধিক সন্তান বহু বিবাহ এই বুলি কৈ মিয়া শাক পাচলিত পয়জন দিছে মানে সাৰ বেছি কৰি পয়জন দিছে মিয়াক চাফা কৰি দিব লাগে কেৱল মিয়া কৈ থকাৰ আঁৰৰ কাহিনীবিলাক মই কৈ দিওঁ শুনক প্ৰথম কথা হ'ল অসমৰ এৰী ইণ্ডাষ্ট্ৰিটো মাৰোৱাৰীৰ হাতলৈ গ'ল অসমৰ মুগা আৰু পাট সূতাটো মাৰোৱাৰীৰ হাতলৈ গ'ল অসমত মেক্সিমাম মাটি কিনিছে মাৰোৱাৰী আৰু গুজৰাটীয়ে মিয়াই মাটি ল'লে কৈ থকা হিমন্ত বিশ্বক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ অসমত মাৰোৱাৰী আৰু গুজৰাটী সাংঘাতিক ধৰণৰ দপদপনি চলিছে গুৱাহাটীৰ মাজমজিয়াৰ আপুনি গুৱাহাটীৰ জনতা ভৱনৰ বেক চাইডৰ যিখিনি এৰিয়া তাত মাৰোৱাৰী আৰু গুজৰাটীয়ে ভৰ্তি হৈ আছে গতিকে এতিয়া মিয়াৰ ভয় দেখুৱাই মাৰোৱাৰীয়ে আমাৰ হাতৰ পৰা লৈ যোৱা বস্তুবিলাক কিন্তু হিমন্ত বিশ্বই লুকুৱাই ৰাখিছে এতিয়া মিয়া বুলি কৈ বাংলাদেশী বুলি মিছা অপবাদ দি মাৰোৱাৰী আৰু গুজৰাটী ব্যৱসায়ীয়ে যিখিনি আমাৰ ওপৰত আগ্ৰাসন চলাইছে সেই কথাবিলাক লুকুৱাই ৰাখিছে এই কথাবিলাক লুকুৱাই ৰাখিবৰ কাৰণে মোৰ মাটি মোৰ দেশ আৰে আমি অসমীয়া অসম আমাৰ জন্মভূমি অসমত আমাৰ বুপাক ককা মৰি গৈছে এটা হিমন্ত বিশ্বই ক'ব নেকি যে এখন মোৰ মাটি এয়া মোৰ দেশ হিমন্ত বিশ্বই ক'ব নেকি আমাৰ ইয়াত পিৰি মৰি গৈছে আমাৰ ককা দেউতা আজু ককা মৰি গৈছে ইয়াত এটা হিমন্তই শিকাব নেকি আমাক যে এইখন আমাৰ দেশ আৰু এয়া আমাৰ মাটি আমি হিমন্তৰ পৰা শিক্ষা ল'বলৈ আছে নেকি এইবিলাক চব অসমৰ জ্বলন্ত সমস্যাবিলাক লুকুৱাই ৰখাৰ উপায় আৰু চাব আৰু কথা আছে ৰ'ব স্কুলবিলাক হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰি পেলাব কেনেকৈ পেলাব মই কৈ দিওঁ শুনক স্কুলৰ ল'ৰা ছোৱালীক এতিয়া মোৰ মাটি মোৰ দেশ বুলি কলহ এটা দি প্ৰচেছন কৰাইছে স্কুলৰ সৰু সৰু বাচ্চাবিলাকৰ কাম কি পঢ়া নে মোৰ মাটি মোৰ দেশ বুলি কলহ লৈ ঘূৰি ফুৰা যদি পঢ়িব নোৱাৰে টকা ক'ত পাব চাকৰি বাকৰি সংস্থাপন ক'ত পাব সংস্থাপন নাথাকিলে টকা নাথাকিলে মোৰ মাটি হৈ থাকিব নে মাৰোৱাৰীৰ মাটি হৈ থাকিব মোৰ মাটি হৈ থাকিব নে গুজৰাটীৰ মাটি হৈ থাকিব অসমীয়া স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ জীৱন হিমন্ত বিশ্ব শৰ্মাই শেষ কৰি পেলাইছে এতিয়া আৰু অলপ দিনৰ পিছত কোনো শিক্ষকৰ চাকৰি নাথাকিব তাৰ কাৰণটো কি শুনক অসমীয়া স্কুলৰ ল'ৰা ছোৱালীক আজি বোলে সংঘৰ্ষ সংকল্প দিৱস কাইলৈ বোলে অহিংস দিৱস পৰহিলে বোলে মোৰ মাটি মোৰ দেশ এনেকৈ দুনিয়াৰ প্ৰগ্ৰেমত ব্যস্ত ৰাখিছে শিক্ষকসকলে ইয়াৰ ফটো দিব লাগিব সেলফি দিব লাগিব শিক্ষকসকলক পঢ়াবলৈ দিয়া নাই যেতিয়া ৰিজাল্ট দিব তেতিয়া কি ক'ব তোমালোকৰ স্কুলৰ ল'ৰা ছোৱালীয়ে ফেল কৰিলে তোমালোকৰ ল'ৰা ছোৱালী পঢ়াব নাজানা তোমালোকৰ কাৰণে ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব নোৱাৰিলে গতিকে তোমালোকৰ চাকৰি নাই স্কুল বন্ধ এইবিলাক অসমীয়া স্কুলক বন্ধ কৰি পেলাবলৈ হিমন্ত বিশ্বই দুনিয়াৰ প্ৰগ্ৰেমবিলাক স্কুলবিলাকত
দি দিছে আৰু এইবিলাক টিচাৰে কেতিয়া ল'ৰা ছোৱালী পঢ়াব কেতিয়া প্ৰগ্ৰেম কৰিব